জিন্তু ভাই হে জিন্তু ভাই কি কৰিব ওলাইছা তুমি এই ৰবা কি কৰিব ওলাইছা তুমি মই ইয়াতে এটা মই জাপ দিব ওলাইছো এই ৰবা কি হৈছে তোমাৰ কি হৈছে এটা বলি জাপ দাও কিয় কি মানে মোৰ কি কৰে মোৰ ছোৱালী ওলাইছি ওলাই গৈছে কি কোৱা খগেনৰ জীয়েক পলাই গ'ল আজিকালি ছোৱালীক বিশ্বাস কৰি লাভ নাই ব্ৰ আমি একেখন নাৱৰে যাত্ৰী জিন্তু ভাই তুমি চিপছৰ পেকেটটো চোৱা এইটো চিপছৰ পেকেট এইটো দোকানত থাকোঁতে ইয়াৰ ভেলু আছিল চিপছ খাই উঠাৰ পাছত এই চিপছৰ পেকেটটো কোনো ভেলু নাই চ' আমি কি কৰোঁ ইয়াক পেলাই দিয়াৰ পাছত আমি চিপছৰ পেকেটটোৰ কথা অলপো নাভাবোঁ ঠিক তেনেকৈ তুমিও ভাবা কথাটো বুজি পাইছানে তই ভাল কথাই কৈছা মোৰ আজি জীৱনটোতো ৰক্ষা কৰিছা অঁ এটা ছোৱালী গেল কি হয় অঁ কি কৰে তাৰ কাৰণে মই চব শেষ কৰি দিম মই নতুন ছোৱালী এটা বিচাৰিম হেই হোৱাটছআপ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে কুশলে আছে ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধুনীয়াকৈ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ থেংক ইউ প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় 4 দিনমান আগৰ ঘটনা মোৰ লগৰ ল'ৰা এজনে খুব বেছি ডিপ্ৰেশ্যনত পৰিছিল আৰু সি কাকো একো কোৱা নাছিল ভালপোৱা ছোৱালীজনী এজন বেলেগৰ তাত পলাই গ'ল সেইটো কাৰণে সি গাইজ নদীত পৰি মৰে বা এই শৰাইঘাট দলঙৰ কথা কৈছিল কোন ল'ৰা সেইটো মই নাম মেনশ্যন নকৰোঁ চ' এজনী ছোৱালীৰ কাৰণে এটা ল'ৰাৰ জীৱন ধ্বংস কেনেকৈ হ'ব পাৰে গাইজ কওকচোন লাইফটো নিজৰ চ' তাই পলাই গৈছে তুমিও আনিব পাৰিবা কি কথা আছে ইয়াতে চ' তাই যোৱাৰ কাৰণে তুমি মৰিবা তোমাৰ লাইফটো ধ্বংস হৈ গ'ল তোমাৰ মা দেউতাই কি কৰিব তুমি কাৰ কাৰণে এই পৃথিৱীখন দেখিছা মা দেউতাৰ কাৰণে পৃথিৱীখন দেখিছা চ' তুমি কাৰ কাৰণে কাম কৰিব লাগিব মা দেউতাৰ কাৰণে কৰিব লাগিব চ' মই এটা কথাই কওঁ এই পৃথিৱীত যদি ভাল পাবৰ মন আছে ন মা দেউতাক ভাল পাবা নিস্বাৰ্থভাৱে মা আৰু দেউতাই মৰম কৰে আৰু প্ৰেম কৰে চ' তেখেতলোকলৈ জীৱনত সুখী হোৱা আৰু জীৱন আগবাঢ়ি যোৱা তো আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে আজিলৈ এৰিছোঁ বাই